বিটিচিৰ অফিচত চাওক, বিটিচিত এটা অভিযোগ আহিছে যে বিটিচিৰ আগৰ হাগ্ৰামা মহিলাৰ ঋণৰ যিখিনি ক্ষমতা আছিলে বা যিখিনি তেওঁলোকৰ হেৰি আছিল সেইটো কমি যাব বুলি কৈছে। হয়, 6 এৰিয়াটো সদায় কিছুমান পলিটিচিয়ান বা কিছুমান চিষ্টেমত ইয়াক অলপ কৌশলগতভাৱে অলপ হেৰি কৰাৰ চেষ্টাটো কৰি থাকে। তেনেকুৱা ত্ৰিপুৰাটো হৈছে, মই মানিক দেৱবৰ্মা যেতিয়া পাইছিলো তেওঁ কৈছে যে আমাক সময়মতে ফাণ্ডবিলাক ৰিলিজ নকৰে নকৰে। এইটো ঠিক যে জনজাতি সকলক বা ট্ৰাইবেলক এনেকুৱা ধৰণৰ এটা অধিকাৰ দিয়া হৈছিলে। যদি চৰকাৰে সঁচাকে তেওঁলোকৰ ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিকভাৱে আইডেন্টিটিৰ কাৰণে বা তেওঁলোকৰ সুযোগ দিছে এইটো শক্তিশালী কৰাৰ দৰকাৰ আছে। কিন্তু এই হিচাপতে মই এটা কথা কৈ থওঁ, ইয়াত আদাৰ যিবিলাক ষ্টেক হোল্ডাৰ আছে বিভিন্ন জাতিৰ তেওঁলোকক কিন্তু সুবিধাখিনি দিব লাগে, কাৰণ ইয়াত ট্ৰাইবেলক বিশেষভাৱে সুবিধা দিয়া হৈছে আৰু যিখিনি আদাৰ মানে হেৰিত মানুহ আছে তেওঁলোকক কিন্তু বিশেষভাৱে চোৱাৰ দৰকাৰটো আছে। সেইকাৰণে মই ভাবো ইয়াৰ যিসকল পলিটিচিয়ান আছে তেওঁলোকে ইয়াত ট্ৰাইবেল অনাৰ ট্ৰাইবেল বৰ বৰ নকৰি যদি সকলোবিলাক সমানে আগবাঢ়ি যায়, সকলোবিলাকে বিটিচি বা এনেকুৱা 6 এৰিয়াবিলাকৰ শক্তিশালী কৰাৰ কাৰণে সকলোৱে লাগে। মই পৰহি এড্ৰেছ কৰিছিলো আমি ছত্তীশগড়ত, তাতে এই কুৱেশ্যন কৰা হৈছিল যে যিহেতু কোকৰাঝাৰত আপুনি MP বিটিচিৰ MP একে 6 আদিবাসী বিলাকৰ কাৰণে আপোনালোকে বিচাৰে নেকি? আমি যদি বিচাৰো, কিন্তু তাৰ লগত যিসকল নন আদিবাসী বা নন ট্ৰাইব আছে তেওঁলোকৰ কিন্তু অধিকাৰ থকাটো প্ৰয়োজন আছে। এই কথাটো মই দহৰাই গৈছো আৰু আহি থকা দিনত আমি নিশ্চিতভাৱে এই দুইটা গোষ্ঠীকে আমি কেনেকে আগবঢ়াই নিব পাৰো, ইয়াত যাতে তেনেকুৱা ভাতৃঘাতী গ্ৰহণ হয়, ইয়াত যাতে ধৰ্মৰ নামত ৰাজনীতি নহয়, জাতিৰ নামত ৰাজনীতি নহয়, এই কথাখিনি আমি নিশ্চিত কৰাৰ দৰকাৰ আছে বুলি মই ভাবো। এনেকুৱা চমক ক'ত উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি, বহুতখিনি হয়তো পাইপলাইনতে আছে। আৰু বিশেষভাৱে চৰকাৰৰ যিবিলাক পলিচি, বিজেপি চৰকাৰ এই পলিচিটো ইমান ঠিক হোৱা নাই। আপুনি দেখিছে হাজাৰ হাজাৰ কোটি টকা ধাৰ লৈ আছে, লোন লৈ আছে। অৰুণোদয়ৰ নামত 2-3 বছৰকে ৰাইজক মানে এই চৰকাৰখন 2 বছৰ অৰুণোদয় নামটো লৈ খেচি আছে। ঠিক তেনেকে বাকী আপুনি মই এই কথাটো বাৰে বাৰে কৈছো যে ইয়াত হঠাৎ বানপানী আহে, মানে এতিয়া আমাৰ বিটিচিৰ মানুহখিনিৰ ভৱিষ্যতটো ভূটানৰ ওপৰত নিৰ্ভৰ। পুলিচৰ নামত পানী এৰি দিয়ে তেওঁলোকে এই গতি ভাঙি চিৰি যায়। বাৰ বাৰ আমি পাৰ্লিয়ামেণ্টত কৈছো যে ইয়াত যদি নদী নালাবিলাক খান্দি যদি কংক্ৰিট কৰা নহয়, মই দেখিছো যে গুজৰাটত যেতিয়া তেওঁলোকে নৰ্মদা ডেম বনাইছিলে তাৰ পৰা কেনেল যিবিলাক বনাইছে, আপুনি প্ৰায় 300 ফুট তলৰ পৰা পকাখিনি আনিছে। তাত যদি আমাৰ ইয়াত কেলে নহয়, ইয়াততো শিল বালিৰ কোনো অভাৱেই নাই, শিল বালিৰ অভাৱ আছে। মাত্ৰ চিমেণ্ট খিনি কৰিব লাগে আৰু চিমেণ্টৰ কাৰণে চিমেণ্ট বনাওঁতে ইয়াত যদি এটা প্লেনিং লৈ যদি চিমেণ্টটো বনাই ইয়াত, কাৰণ আমাৰ ফ্লাইটটো আছে যথেষ্ট, ইয়াত যথেষ্ট মেটেৰিয়েল আছে চিমেণ্টৰ কাৰণে, গতিকে আমাৰ সহজ হয় আচলতে। সেইকাৰণে মই ভাবো যে আমাৰ চৰকাৰখন যেন পিপুল ফ্ৰেণ্ডলি নহয়, এনেকুৱা এটা অৱস্থা যাৰ ভোগটো বিটিচিও বুজিব লগা হৈছে। আৰু কৰাপশ্যনৰ ক্ষেত্ৰত মই এটা কথা ক্লিয়াৰলি কওঁ, চিষ্টেমটো এনেকুৱা হৈছে যে ইয়াত আপুনি কাৰোবাক দখল কৰি লাভ নাই। অহা দিনত হয়তো পলিটিকেলি যদি আমি সক্ষম হ'ব চিষ্টেমটো আমি চেঞ্জ কৰিব লাগিব। শ্ৰীৰামপুৰ গেটৰ কথা বোলে সকলোৱে জানে যে ইয়াত 2 দিন হয়তো বন্ধ হৈ 4 দিন আৰু আৰম্ভ হয়। গতিকে এই ক্ষেত্ৰত চৰকাৰক লৈ সাধাৰণ ৰাইজৰ লগতে আমিও কিন্তু ইমান সন্তুষ্ট নহয়, আৰু মিডিল ক্লাছ প্ৰায় খতম হৈ গৈছে। আজি আপোনালোকে দেখিব যে সাংবাদিক বন্ধুৱে হওক আমাৰ সাধাৰণ মানুহখিনিয়ে হওক মিডিল ক্লাছৰ হাতত এটা 5 পইচা পায়, কিন্তু আদানী আম্বানী বা তেওঁলোকৰ মহিলাৰ হাতত কোটি কোটি টকা। আপুনি দেখিব একবাৰ ইডিএফ মাৰিলে একদম হিচাপত কোটি টকা ওলায়। তাৰমানে সাধাৰণ ৰাইজৰ পৰা গতি বিচকাৰ হৈছে সিহঁতৰ মাজত বুজি গৈছে। গতিকে এই ধৰণৰ চৰকাৰ এনেকুৱা চৰকাৰ কিন্তু চলাব নোৱাৰিব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰটো তেনেকুৱা, তেওঁলোকে দেখিছে বহুত ক্ষেত্ৰত তেওঁলোকক পইচা দিয়া তেওঁলোকে বেছি দিব পৰা নাই। গতিকে এনেকুৱা ধৰণৰ চৰকাৰ চলালে কিন্তু মই ভাবো অসমৰ ৰাইজৰ গতিটো ভাল নহ'ব, বেয়াই হ'ব। যে যিটো ইনফ্লেশ্যন বা যেনেকুৱা ধৰণে বাঢ়ি আছে এইটো কোনো ভাল কথা নহয়। হয় মধ্যবিত্ত বা নিম্নবিত্ত যদি ইনকামটো হ'লহেঁতেন, যে আমি 1000 টকা কামাইছো তাৰে 500 টকা খৰচ কৰাৰ অসুবিধা একো নাছিলে, কিন্তু যেতিয়া কামানিয়ে নাই তেতিয়া ইয়াত মধ্যবিত্তটো কোনো কাৰণে মানি লোৱা নাযায়। তেলৰ দেখিছে তেলৰ কিমান খাৰুৱা তেলৰ কিমান ৰেট কমিছে, তাৰপিছতো হোৱা নাই। টোল গেটৰ পৰা তেওঁলোকে কালেকশ্যন ঠিকেই কৰিছে, কিন্তু সেইমতে ৰাইজে যিখিনি সুবিধা হ'ব লাগে সেইটো হোৱা নাই। গতিকে নিশ্চিতভাৱে যে এইবাৰ 24ত এখন নতুন চৰকাৰ বনাই কিন্তু খুবেই প্ৰয়োজন আছে। চাওক ইয়াত ইউপিপিএলক বিজেপিৰ প্ৰয়োজন আছে নে ডাঙৰ কথা নাই, কিন্তু বিজেপি ইউপিপিএলৰ প্ৰয়োজন আছে। অৰ্থাৎ আমাৰ ঘৰৰ আঁচনিটোক তেওঁলোকে যদি বিজেপি হাতত ৰাখিব নোৱাৰে, তেওঁলোকে জানে ইয়াৰ গতি অসমত ট্ৰাইবেলটো কণ্ট্ৰল কৰিব নাই, কাৰণ আজি ট্ৰাইবেল যিখন লিডাৰ আছে তেওঁলোকে কি ভাবে নাজানো, কিন্তু হিমন্ত চাহাবে যি ভাবে, মোদীজী যি ভাবে তেওঁলোকে সেইমতে কৰি আছে। গতিকে ইয়াত এওঁ থাকিব নে তেওঁ থাকিব এই কথাটো অহা নাই। বিজেপিৰ চুতলৈকে তেওঁলোকে চলিব নচলিব এইটো কথা আছে, আৰু বিজেপি এওঁলোকক কেনেকে ভাবি থবি তেওঁলোকৰ লগত ৰাখিব সেইটো ওপৰত নিৰ্ভৰ কৰিছে। মই ভাবো বিজেপি বৰ শক্তিশালী পাৰ্টি, তেওঁলোকৰ বহুত এনেকুৱা ধৰণৰ শাখা প্ৰভাৱ কৌশল পলিটিক্স আছে। গতিকে যেনেকুৱা আমি হাগ্ৰামা মহিলা ইয়াক CBI TBI ভয় খুৱাই কেনে এটা হয়তো কণ্ট্ৰল কৰিব চাইছে,
দুদিন পিছত যেনেকুৱা ধৰণৰ দুৰ্নীতি অভিযোগ আহিছে ইজনৰ ওপৰত সিজনৰ ওপৰত, কালি হয়তো একে হাতী আৰু তেওঁলোকৰ যোৱা তোমালোকে, কিন্তু কালি জেলত যাব লাগে। গতিকে জেলত যাবা নে বোলে আমাৰ লগত থাকিবা, অপশ্যন নিশ্চিতভাৱে হাতত কৰি থকাই ভাল। ঠিক আছে, যেনেকুৱা আপুনি মহাৰাষ্ট্ৰত দেখিছে, মই দেখি আচৰিত হৈছো যে মই সুধো যে এওঁলোকে কেলে গ'ল, কৈছে এজনৰ হাততে কাৰোবাৰ হাতত 1 লাখ কোটি টকা আছে, 1 লাখ কৰোৰ, 1 লাখ টকা নহয়, কাৰোবাৰ হাতত 20,000 কৰোৰ আছে, আৰু চবৰে ঘোটালা। কোনোবাই কৈছে 60-70,000 কৰোৰলৈকে ঘোটালা কৰিছে। বোলে তেওঁলোকে জেলত থকাতকে বিজেপিৰ লগত থাকি শাসনত থকাই ভাল বুলি ভাবো, মানে ইয়াতো একে হ'ব বেলেগ নহয়।